নমস্কাৰ, এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে। 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীসকলে অনুগ্ৰহ কৰি নাচাব। কুৱেশ্যন: কেনেকৈ চুদিলে ছোৱালী প্ৰেগনেণ্ট হোৱাৰ সম্ভাৱনা নাথাকে? এনচাৰ: থিয় হৈ চুদিলে। কুৱেশ্যন: কিমান দীঘল কণীয়ে চুদিলে গৰ্ভাশয়লৈ সোমাই যায়? এনচাৰ: 6 ইঞ্চি কণীয়ে চুদিলে। কুৱেশ্যন: চুদি থকা সময়ত গিদাত থাপ্পৰ কিয় মাৰে? এনচাৰ: উত্তেজনা বেছিকৈ বাঢ়িবৰ বাবে। কুৱেশ্যন: কেনেকুৱা ছোৱালীয়ে চুদিলে সোনকালে পানী ওলাই যায়? এনচাৰ: বেছিকৈ আঙুলি মৰা ছোৱালীৰ সোনকালে পানী ওলাই যায়। কুৱেশ্যন: ছোৱালীৰ পাছফালটো কেতিয়া ডাঙৰ হ'ব ধৰে? এনচাৰ: পাছফালৰ পৰা বেছিকৈ পোকৰ মৰাৰ কাৰণে।